হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালেই। এতিয়া মই বনাম ব্লেক ৰাইচৰ ক্ষীৰ। তাকে আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ। আহকচোন মইনো কেনেকৈ বনালোঁ দেখাওঁ আপোনালোককো। এয়া ক'লা বৰা চাউল, ব্লেক ৰাইচ হয়। ইয়াৰ আজি পায়স বনাম, তাকে মই এইখিনি তিয়াই থৈছিলোঁ। এয়া মই গাখীৰটো বইল হ'ব দিছোঁ। এইফালে এয়া কাজু কেইটামান মই এনেকৈ তিয়াই ৰাখিছোঁ, আৰু এয়া খিচমিচ। তাৰপিছত এইটো হৈছে কণ্ডেন্স মিল্ক, এইটো আমুলৰ, এইটো মই দিম। এই গাখীৰটো ধুনীয়াকৈ বইল হৈ গৈছে, ধুনীয়াকৈ ফন্দি আহিছে। তো মই এতিয়া চাউলখিনি মই ইয়াতে দি দিম। এইখিনি আচলতে ঘৰত খাবৰ কাৰণে নহয়, আমাৰ ঘৰত পেহী ছোৱালীজনী আছে, তাই ইয়াতে পঢ়ি আছে BEd কলেজত। তো আজি কলেজত কিবা এক্সিবিশ্যন আছে, তাৰ কাৰণে লাগে। তো তাই মোক ক'লে, সেইটো কাৰণে মই বনাই দিছোঁ। 20জন মানুহৰ জোখাই পেলাই লাগে। তো মই চাউলটো দি দিলোঁ। এইখিনি কালাৰটো পূৰা চেঞ্জ হৈ গৈছে। মই এইখিনি আজি প্ৰথম বনাইছোঁ, মই আগতে এইটো পায়স মই বনোৱা নাই। আৰু আজি বতৰটো বহুত বেয়া, একদম পূৰা ডাৱৰীয়া, কালিৰ পৰা বৰষুণ দি আছে, একদম পূৰা আন্ধাৰ হৈ আছে। এয়া মই দুখিলা তেজপাত দি দিছোঁ। এয়া ধুনীয়াকৈ এয়া উতল আহি গৈছে। তো চাউলটো সিজিছে আৰু এতিয়া মই ইয়াতে চেনি দি দিম। এইটো ধুনীয়াকৈ হৈ গৈছে, এয়া ধুনীয়াকৈ উতল আহি গ'ল। এতিয়া মই ইয়াতে চেনি দিম। চেনিটো মই বেছি দিয়া নাই, কাৰণ মই এইটো দিম, কণ্ডেন্স মিল্কটো দিম। ইয়াত মিঠা যিহেতুকে আছেই, সেইকাৰণে চেনিটো মই কমাই দিছোঁ। এয়া আমাৰ পায়স হৈছেগৈ। এতিয়া মই এইখিনি তিয়াই থৈছিলোঁ যে, সেইখিনি মই ইয়াত দি দিওঁ। এতিয়া মই কাজু খিচমিচখিনি দি দিলোঁ। এতিয়া এইটো মই কণ্ডেন্স মিল্কটো থৈ দিছিলোঁ যে, এইটো মই দি দিছোঁ। এয়া মোৰ পায়স হৈ গ'ল। এয়া এতিয়া মই এইটো পেকিং কৰি দিওঁ। এয়া মই ইয়াত এনেকৈ এই হটকেছটোত ভৰাই দিম। এয়া মই ধুনীয়াকৈ ডাঙৰ হটকেছটোত মই ভৰাই দিছোঁ। এনে কাষত যিখিনি হেৰি হৈছে, মই টিচু পেপাৰ দি পেলাই এনেকৈ মুচি দিছোঁ।
ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ